কৃষ্ণ দেই পুনৰ আকৌ দেখা সকলোকে স্বাগতম জনাইছো জিতুল জট্টু চেনেলটিৰ লগতে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজিৰ আকৌ ভিডিঅ' ভাগে আগৰ তুলনাত সম্পূৰ্ণ বেলেগ নহয়, খেলি মেলি নহয়, লৰা ধেমালি নেদেখাও কোনো বিয়া বিহু। তাকে আকৌ এইবোৰ ভিডিঅ' ভাগে আৰম্ভ কৰাৰ আগতে ক'বলগীয়া কৈ লওঁ, জনাবলগীয়া জনাই লওঁ। এইবোৰ আকৌ সংসাৰী মায়া মোহত মুখ গৈ বহল পৃথিৱীৰ খন্তেকীয়া আলহী হয়। এইবোৰ আকৌ দুদিনীয়া দেহাতি লৈ মই অহংকাৰী হৈ আগুৱাংতে হঠাৎ আকৌ ভাগৰ যেন লগা এইখিনিতে আকৌ ঈশ্বৰৰ ইচ্ছাৰ কথা জোখা লগাই দিলে, দেখুৱাই দিলে, চকুত পৰিলে এই পৃথিৱীয়ে আকৌ বৈকুণ্ঠ যেন লগা এফেৰা পবিত্ৰ গছৰ ছাঁ। তাকে আকৌ ভাবিলো অকনমান জীয়াই হতাই লওঁ নেকি, কিজানিবা কিঞ্চিত মান সুখ শান্তি পাঙেই। কোৱা নক আদিশ্য মহাপুৰুষে নোক সদায় কৈ আছে যে নীতিমতে ভক্তি যাৰ বিষম নহয় তাৰ ব্ৰহ্মাণ্ডতে ঐশ্বৰ্য পায়। যাহাক দেশৰ এটি তাহাক আপোন মানি সেইজন সুখ হবদায়। তথাপিও কয় এইবোৰ নীতিমতে ভক্তি কৰিব নাজানি, ব্ৰহ্মাণ্ডত ঐশ্বৰ্য সুখ শান্তি বিচাৰিব নাজানি এই দুদিনীয়া জীৱনটোতে সদায় থি বিবি তই মই হৈ থাকে। তাকে ভাবিলো সেই বৈকুণ্ঠ যেন লগা স্থানতে মূৰ গুজি চাওঁ, কিজানিবা কিঞ্চিত মান সুখ শান্তি পাঙে। তো বলক গৈ আহো সেই পবিত্ৰ স্থানলৈ। এয়া শংকৰবাণী লগতে ময়ো গৈ থাকো, কথা পাতি থাকো। আজি চাগে আপোনালোক কোনেও ধৰিব পৰা নাই জিতুলে কি কৈ আছে, কি গাই আছে, কি দেখাবলৈ গৈ আছে। পৰিধান কৰি থকা সাজযোৰ দেখি অকণমানলৈ হ'লেও ভাৱ হৈছে চাগে যে কোনোবা বিয়া ঘৰত বিয়া খাব গৈছে নেকি, কিন্তু সেই নহয়। ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক কৈছিলোঁ বৈকুণ্ঠ লগা এটা পবিত্ৰ স্থানৰ কথা। সঁচাকৈয়ে মই আজি তেনে এটা জেগাত গৈ আছোঁ য'ত আজি মঙলবাৰ দিনটোত হাজাৰ মানুহৰ প্ৰৱেশ ঘটে। ক'লে হয়তো আপুনি বিশ্বাস নকৰিব, আজি এই পৃথিৱীটো আছে এনে এটা জেগা য'ত আপুনি সুখ বিচাৰিলে সুখ, শান্তি বিচাৰিলে শান্তি পাব। দূৰ দূৰণিৰ পৰা হাজাৰ মানুহে আহি সুখৰ টোপোলা বান্ধেহি। ইচ্ছা কৰিলে আপোনাৰ নিজৰ চকুৰে চাই যাবহি পাৰিব, নে পুৰুষ নে মহিলা, নে জাতি নে এজাতি। আপুনি যিখন ৰাজ্যত বসবাস কৰি আছে সেইখন ৰাজ্যৰ ৰজাও আহি লৈ গৈছেহি এমুঠি সুখ। কথাবোৰ মিছা লাগিলেও কিন্তু হে সঁচা। ইমানবোৰ কথা শুনাৰ পাছত নিশ্চয় আপোনাৰো জানিব মন গৈছে ক'ত আছে সেই জেগা, ক'ত আছে সেইখন দুনীয়া। সেয়েও আপোনাক কৈছো শুনক। তিনিচুকীয়াৰ ডুমডুমাৰ অন্তৰ্গত দহুতীয়া গাঁৱৰ মাজমজিয়াত আছে সেইখন দুনীয়া। তাকে এতিয়া ময়ো তালৈ গৈ আছো আৰু আপোনালোককো যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকক। বিশাম দেওহট্ট দহুতীয়া গাঁও। মোৰ পাছফালে আপোনালোকে দেখি আছে এখন ধুনীয়া এখন আদৰণি গেট, য'ত মানে সেই বৈকুণ্ঠ লগা পবিত্ৰ স্থানৰ কথা কৈ আছিলোঁ। সেই স্থান মই আহি পাইছোহি। তাকে এতিয়া সোমাই যাওঁ, এফালেদি এনেকৈ যাব লাগিব। তাৰপিছত ভিতৰৰ পৰিৱেশটো গোটেই বস্তুটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। চাই থাকক নহয়, আহক। এই চাওক, পোনে সোমাই আহোঁতে দেখিবলৈ পাইছোঁ লানি নিচিগা দীঘলীয়া গাড়ীৰ লাইন। আৰু শুনক, এইখিনিতে আপোনালোকক এটা কথা ক'বলৈ পাহৰিছোঁ, কথাটো ভালকৈ শুনিব, নাপাহৰিব। এইখন দুনীয়াত যিখন দুনীয়াৰ কথা কৈ আছিলোঁ, যিখন দুনীয়া আহি মই পাইছোঁহি, যি স্থান আহি মই পাইছোঁহি, ইয়াত মানে নৰমনুষ্য মানুহৰ ইয়াত ৰাজ নচলে, ইয়াত দেওসকলৰ ৰাজ চলে। যি মানুহ মৰি যোৱাৰ পাছত, যি মানুহ শেষ হৈ যোৱাৰ পাছত যি আত্মা, যাক আত্মা বুলি কয়, সেই আত্মাৰ ইয়াত ৰাজ চলে। সেই দেওসকলে চলাই আছে এইখন দুনীয়া। ইমান মানুহ আহে, ইমান হাজাৰ মানুহ ইয়াত আহিছে, সকলোৱে সেই বিশ্বাস কৰে আৰু সকলোৱে সেইমতে চলে। এয়া আমি লাহে আহি পালোহি সঠিক জেগা। তাৰপাছতে আমাৰ এই পিংকু শংখপানী চাকি বাতি ধূপ ধূনা কিবাকিবি অকণমান লৈ লৈছে। প্ৰথমতে আমি সেৱা এটা কৰি লওঁ ভালকৈ, তাৰপাছতে গোটেই বস্তুটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক। ভিতৰত সোমোৱাৰ আগতে আপোনালোকক এইখন দেখাই ল'বলৈ বিচাৰিছোঁ। এখন চাওক, এখন জাননী। ইয়াত লিখা আছে চাওক, নামঘৰৰ চৌহদত ফটো তোলা অথবা সাক্ষাৎকাৰ লোৱা আদিৰ ক্ষেত্ৰত সকলো ধৰণৰ সাংবাদিকৰ প্ৰৱেশ আজি 27/8/2022 তাৰিখৰ পৰা বন্ধ ঘোষণা কৰা হৈছে। ইফালে তলতো কিবাকিবি এইবোৰ লিখিছে। এইবিলাক তথাপিও আজি আপোনালোকক মই ইমানখিনি যে দেখুৱাবলৈ পাৰিছোঁ, বহুত সুখী হৈছোঁ, নিজকে ভাল লাগিছে কিবা এটা। এইফালেও লিখিছে কিবাকিবি এইবিলাক নিয়মাৱলীসমূহ, এনেকৈ কৰি আৰু যি নহওক এবাৰ ভিতৰলৈ সোমাই চাওঁ। আপোনালোকে চাই আছে, আপোনালোকে দেখি আছে, মোৰ পাছফালে দেখিছে এটা বিশাল নামঘৰ, মেইন স্থান, মেইন যি মূল দুৱাৰ, এই তাত মই পাইছোঁহি। ইয়াত মানে পৰিৱেশটো দেখি আপোনালোকে গম পাইছে মানুহৰ সমাগম যি হাতত দেখিছে। এতিয়া চাকি বাতি লৈ এতিয়া সেৱা এটা কৰি লওঁ পোনপ্ৰথমে। ভিতৰলৈ গৈ থাকোঁ, কথাবিলাক পাতি থাকিম।
আপোনালোকে গম পাইছে মই ভিতৰলৈ সোমাই আহিছোঁ ইয়ালৈকে বাৰু মই অন কেমেৰাতে আহিছোঁ নামঘৰটো সেই মাথানিটো দেখিছে তালৈকে মই কেমেৰা লগাই যাম বাৰু কিন্তু তাৰ পৰা আৰু মোৰ ভিতৰলৈ সোমাবলৈ কেমেৰা অন কৰি সোমাবলৈ মানা কৰিছে সেইটো কাৰণে দেখুৱাব নোৱাৰিম যি নহওক ইমানখিনি যে দেখুৱাব পাৰিছোঁ সেই বহুত মানে আগতে দুৱাৰমুখতেতো আপোনালোকে দেখিছে তাত দেখুৱাই আহিছোঁ এখন জাননী তাৰ পাছতো যে ইমানখিনি দেখুৱাব পাৰিছোঁ সেই বহুত বুলিয়ে ভাবিছোঁ যি নহওক ধূপডাল জ্বলাই লওঁ এতিয়া চাকি বাতি এটা জ্বলাই লওঁ তাৰপাছতে বাকীখিনি আৰু দেখুৱাম নামঘৰটো ভালকৈ দেখুৱাম আৰু আছে দেখুৱাবলগীয়া সেইখিনি দেখুৱাম চাই থাকক আপোনালোকে দেখিছে চাকি তাকি জ্বলালোঁ তাৰমানে কথা হ'ল কি চব জেগাত আমি ভিডিঅ' চিডিঅ' কৰিব নোৱাৰোঁ কিছুমান গোপনীয় বস্তু আছে এইবিলাক মানে উঠাবলৈ মানা কৰিছে সেইটো কাৰণে উঠোৱা নাই আৰু এটা কথা মানে মই বাৰে বাৰে কৈ আছোঁ যে আজি তাৰিখলৈকে ইয়াত এই স্থানত আহি নাই একো নিউজ বজোৱাহি নাই কোনো এটা চেনেলে আহি ইয়াত ভিডিঅ' বনোৱাহি নাই কোনো এজন ইউটিউবাৰ আহি কিনে ইয়াত ভিডিঅ' সংগ্ৰহ কৰাহি নাই সেইটো কাৰণে মই যে পাইছোঁ গৈ পেলাই আজি আপোনালোকক ইমানখিনিয়ে দেখুৱাবলৈ পাইছোঁ বহুত ভাল লাগিছে নিজকে কিবা এটা নিজকে কপালখন ডাঙৰ ডাঙৰ লাগিছে আৰু যি নহওক আপোনালোকে দেখিছে নামঘৰটো ইমান ডাঙৰ এনে এটা নামঘৰ এই হয়তো মানে তিনিচুকীয়া ডিষ্ট্ৰিক্টতে নাই এনে এটা বিশাল নামঘৰ মানুহ বহুতৰ প্ৰৱেশ ঘটে ৰজা প্ৰজা নেতা পালি নেতা বুলি ক'বলৈ নহয় সকলোৱে ইয়াত প্ৰৱেশ এয়া চাওক আপোনালোকে দেখি আছে ইমান ধুনীয়াকৈ চাফ চিকুণতে সজাই পৰাই ৰাখিছে এটা ধুনীয়া নামঘৰ দেখোঁতে ভাল লাগিছে ইয়াত মানে সেই দেৱ দেৱতাসকলৰ লগতে ভকতসকলো মনুষ্য ভকতসকলো যেতিয়া কাম সকাম কৰিব লগা হয় ইয়াত মিলিজুলি একেলগতে কৰে সকলোৱে বিশ্বাস কৰে মানি চলে ভাল লাগিছে বহুত ভাল লাগিছে সঁচাকৈয়ে মানে এটা বৈকুণ্ঠ লগা স্থান মই আগেও কৈ আছিলোঁ এতিয়াও কৈছোঁ ইমান মানুহ আছে যদিও মানে হাই হুলস্থুল কিবা বুলি নহয় ঠাণ্ডাময় এটা পৰিৱেশ আহিব কেতিয়াবা আপোনালোকে ইয়াত চাকি এগছ জ্বলাবহি নিজৰ মনৰ আশা পূৰ কাৰণে নিজৰ সুখ শান্তিৰ কাৰণে এনেধৰণৰে আৰু পৰিৱেশটো গোটেই সিফাললৈ আৰু কিবাকিবি অকণমান আছে সেইখিনি মই নকওঁ দেখাবও নোৱাৰিলোঁ নেদেখাওঁ বাৰু আপোনালোকে আহিব নিজৰ চকুৰে চাই যাবহি কি কয় চাকি এগছো জ্বলাই যাবহি তেতিয়া চব বুজি পাব দেখিব বাকীখিনি ক'বলৈ পোৱাখিনি মই কৈ আছোঁ তাৰপাছতে সিফাললৈ আছে আৰু ঘৰ সেইখিনি মই দেখাবলৈ চেষ্টা কৰিম সেইফাললৈ সোমাই যাওঁ তাৰপাছতে মানুহখিনিৰ লগত কথাও পাতিম ইয়াত তেতিয়া আৰু অকণমান বিতংভাৱে মানে কথাখিনি আমি জানিম শুনিম সেইটো কাৰণে সিফাললৈ গৈ চাওঁ বলক আমাৰ জুইৰ এইবিলাক লগ পালে লগ পালোঁ বাইদেউবিলাক এনেকৈ মানুহ ধেৰ লগ পাইছোঁ বিচুটিকে বাও লাগে গোটেইখন ঘূৰ পেট্ৰললৈকে বাও লাগে চবেই আহিবি দেই হাঁহিটো মেইন দেই হাঁহিটো মেইন মাজে মাজে মানে মানুহ এনেকুৱা কিছুমান মানুহ লগ পালে মানে আমাৰ ফেচেঙালিও চলি যায় তাৰমানে কেতিয়াবা আৰু দেই বেয়া পাব নালাগে আৰু যি নহওক এবাৰ এফাললৈ সোমাই চাইছোঁ মানে কি আৰু সোমাই আহিলোঁগৈ আৰু এফালেও সেই এইবোৰে দেখিছে আৰু মানুহ ইফালেও মানুহ এফালেও মানুহ অহাই আহি আছে যোৱাই গৈ আছে মানে চবেই নিজৰ কামত ব্যস্ত আৰু যেনে ধৰক মই মোৰ কামত ব্যস্ত যি নহওক এই ব্যস্ততাৰ মাজতে হ'লেও যেনে তেনে হ'লেও ইয়াৰ মানুহৰ লগত ইয়ালৈ আগৰ পৰা আহি থকা মানুহৰ লগত মই অলপ হ'লেও কথা পাতিবলৈ চেষ্টা কৰিম তাৰপাছতে বাকী এফালে দেখিছেই মানে কথা হ'ল কি সেইফালে সত্ৰখন আছে সেইফালে দেওসকলৰ ঘৰ আৰু এফালে মানে মনুষ্যসকলৰ ঘৰ এয়া দেখিছে ইয়াত নীতি নিয়মেৰে তামোল পাণ বান্ধি মেলি ধূপ ধূনা লৈ সিফালে মানুহে সেৱা কৰেগৈ কৰিব লগা কামখিনি সিফালে কৰেগৈ যি নহওক এয়া সোমাই আহিলোঁ ভিতৰলৈ মোৰ পাছফালে দেখিছে এই ঘৰকেইটাতে থাকে ভকতসকল যি মানে ভকতসকল আহি মানে ইয়াতে থাকে ৰাতিটো ইয়াতে থাকি ল'ব পাৰে ধুনীয়াকৈ এনেকুৱা সুবিধাবিলাক আছে ভিতৰলৈ সোমাই চাওঁ দতাহঁতৰ লগত অকণমান কথা পাতিবলৈ এইয়া দেখিছে দাদা তামোল কাটছ না এইয়া দে তামোলো এখন খাং লগতে কথাও পাতো অকণমান বহিলো দাদাহঁতৰ ওচৰত তামোল কাটি আছে ধুনীয়াকৈ এতিয়া তামোল এখন খাম লগতে কথাও পাতিম তামোল খাই কথা পাতিম তাৰমানে যি হলেও বাবু আৰু দাদাহঁতৰ সেইয়া চা বাবু বুলি কৈছে হয় বাবু দাদা এফালে দতাহঁত আহি আছে আৰু বহি আছে অহাই আহি আছে যোৱাই আছে আজি তাৰমানে মঙলবাৰ দিনটোত ইয়াত বিশেষভাৱে হয় সেইটো কাৰণে অলপমান কামৰ ধুমুহা হয় বৰ বিশেষভাৱে কথা টাইম দিবলৈ দিগদাৰ হয় আৰু ইফালে দেখিছে মৃদং জিদং আছে ওলমি আছে ধুনীয়াকৈ বেৰত যি নহওক ইয়াৰ মাজতে কথা দুই এষাৰ জানো পাতিম আৰু আহিলোঁ যেতিয়া 3 চনৰ পৰা তেনেহ'লে ইয়াত স্বীকৃতি পোৱা হিচাপ মতে হ'লে তাৰ আগতে পোৱা কিন্তু আমিহে অহা 3 চনত আপোনালোকে 3 চনৰ পৰা জড়িত আছে 3 চনৰ পৰা আমি এতিয়া যিমানখিনি আমি চকুৰে দেখি আছোঁ মানুহৰ বেমাৰ আজাৰৰ পৰা অনেক ইত্যাদিলৈকে
তেতিয়াহ'লে সঁচাই যিজন মানুহে ওতঃপ্ৰোত জড়িত হিচাপে বিশ্বাস কৰি কিনে সেইটোকে আজিলৈকে দুখত পৰিব দিয়া নাই আৰু হৈ গৈছে আৰু যে ধৰা এনেকুৱা কথা থানটো এতিয়া ধৰক এনেকুৱা বহুত আছে ধৰক আমাৰ গাঁৱে প্ৰতি গোঁসাই বুলি ক'লেও বেয়া নহয় হয় নহয় বাৰু এতিয়া মানে বহুত বাকীবিলাক থানত এনেকে যোৱা মানুহ নেদেখোঁ নাই ইয়াত মানে সকলোৱে বিশ্বাস কৰে ইয়ালৈ আহে যেনেকে বিশ্বাস কৰিছে মানুহ তেনেকে সফলো পাইছে কামবিলাকো হৈ গৈছে আৰু ইয়াত তেনেকে মানুহে কোনো ইমান বুলিবলৈ নাই কিন্তু এটাই কথা নিজৰ পবিত্ৰ মানে প্ৰাৰ্থনা কৰিলে হ'ল এতিয়া আহিলো দেখিলো দৰাহঁতৰ লগত কথা পাতিছো কি ক'ব ঈশ্বক নেৰিলে ঈশ্বৰে নে কেনেকে আছিলে গোটটো গোবিন্দৰ পাদপদ্ম হৃদয়ত ধৰি ৰামকৃষ্ণ নাম সদা থাকিও হৰিছে হয়নে সেইটো কাৰণে সেনেকে আজি অনাজনে আনিলে ইয়াত ইমান ভাল পবিত্ৰ জেগা এটাত দেখিছে দৰাহঁতৰ লগত গোটেই লগত কথা পাতিছো বহিছো ভাল লাগিছে আৰু বাকী কিমানখিনি কি পাওঁ দেখুৱাবলৈ চেষ্টা কৰিম সত্ৰৰ সত্ৰাধিকাৰী আছে মানুহ বহুত ঠাৰ খাই আছে তাত লাহে ধীৰে তেওঁৰ লগতো কথা পাতিবলৈ যত্ন কৰিম চাই থাকক সদায় ৰঙা মানুহ আহে কি বুলি কয় গোটেই কেইজন আপোনালোকে এয়া হয় জানো নহয় দুজন আছে ভটিয়াম খাল এই বন্দী হৈছে জকাইছো বোলা আমাৰ পুহি দুটা পুহি দুটা দৰাহে এখন গাঁও গৌতম বোলা দেখো অকলে আছো মিহলিটি বুলি কৈ থব লাগিব এতিয়া কৈ থৈ তোমাৰ খাও কৈ দিয়ক তোমাৰ সেইটো চিনাকি দে মাতিছে এয়া দেখিলে আপোনালোকে দৰা হাতত চালি গেমেচা বখলিয়াই ধুনীয়াকৈ তামোল এখন খালোঁ দুই এষাৰ কথাও পাতিলোঁ এবাৰ বলক পোনে পোনে আপোনালোকক লৈ যাওঁ সেই মেইন পুৰোহিতজনৰ ওচৰলৈ এই সত্ৰৰ যি সত্ৰাধিকাৰী এই ঘৰটোতে থাকে এই ঘৰটো মোৰ পাছফালে দেখিছে আপোনালোকে তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ভিতৰলৈ সোমাইছোঁ আহি মানে দেওদতাহঁতৰ ওচৰ পাইছোঁহি ভাল লাগিছে ইমান ওচৰলৈকে আজি পাইছোঁহি মই বহিবলৈ পাইছোঁ লগতে ইমানেই মানে ভাল লাগিছে আৰু ক'ব নালাগে আৰু বাকীখিনি আৰু তাকে দেউতাহঁতৰ মুখৰ পৰা অকণমান শুনিম সত্ৰখনৰ বিষয় লৈ আপোনালোকো হয়তো জানিবলৈ মন গৈছে যে এইখিনি কৰিবলৈ যাওঁতে ক'ত কি ত্যাগ কৰিব লগা হ'ল কিমান কষ্ট কৰিব লগা হ'ল দাদা এষাৰমান কৈ দিয়া হ'লে ভাল লাগিলে হ'লে নমস্কাৰ আচলতে আমি এই দিচাম দেৱ সত্ৰ যিখন 18 কৈথল কৌদুগুৰি অঞ্চল দহতীয়া গাঁও আৰু এই সত্ৰখন 2003 চনত স্থাপন হৈছে কিন্তু তাৰ আগতে আমাৰ কৃষ্ণ ভকত দেউতাই তাৰ আগতে হয়তো বহুত বছৰ সাধনাৰ ফলত তেখেতে আজি এই সত্ৰখন স্থাপন কৰিলে আৰু এই সত্ৰখনত হাজাৰ হাজাৰ ভক্ত আগমন ঘটি আছে বা ৰাইজে বিভিন্ন সময়ত নিজৰ দুখ সুখৰ আৰু মানে বিভিন্ন কামৰ কাৰণে হয়তো এই সত্ৰখনৰ আগমন হৈ আছে গতিকে লৈ আমি ভাবিছোঁ অনাগত সময়ত এই সত্ৰখনত আৰু ভৱিষ্যত আৰু উজ্জ্বল হওক তাৰে আমি কামনা কৰিছোঁ আৰু এই সত্ৰখন হৈ গ'ল কোনো নৰসত্ৰ নহয় এখন সম্পূৰ্ণ দেও সত্ৰ আৰু অসমৰ ভিতৰত এনেকুৱা এখন সত্ৰ নাই বুলি আমি ভাবিছোঁ যে এনেকুৱা এখন দেও সত্ৰ অসমৰ ভিতৰত আমি এতিয়ালৈকে আছে বুলি ক'তো গম পোৱা নাই আৰু ইয়াত নৰমতে কোনো কাম নচলে দেওসকলে যিটো নিৰ্দেশ দিব দেওসকলৰ নিৰ্দেশ মতেহে ইয়াত ৰাইজৰ যিবোৰ কোনোবা বেমাৰ কাৰণে আহিছে কোনোবাই ঠিকা ঠিকুলি শিক্ষা দীক্ষা ইত্যাদি কামবিলাকত আহে তেখেতসকলৰ দেওসকলে যিধৰণে পৰামৰ্শ দিয়ে সেই পৰামৰ্শ মতে তেখেতসকলৰ কামবিলাক কৰি দিয়া হয় আৰু প্ৰায়খিনি কাম আমাৰ ইয়াৰ ভক্তসকলে কৰি দিয়ে আৰু কিছুমান নিজে গাঁৱতো কৰি লগে আৰু পৰাপক্ষত আমি নিজৰ গাঁৱতে কৰিবৰ কাৰণে দিয়া হয় আৰু বিশেষকৈ আমি এই সত্ৰখন কেনেকুৱা ধৰণে পৰিচালনা কৰিব পাৰিছোঁ বা মই এই সত্ৰখনৰ পৰিচালনা সমিতি সম্পাদক হিচাপে 2011 চনৰ পৰাই চলাই ৰাইজৰ লগত লাগি আছোঁ আৰু কেনেকুৱা ধৰণে পৰিচালনা কৰিব পাৰিছোঁ নোৱাৰিছোঁ এইখিনি আমি ৰাইজৰ পৰাহে আমি জানিব পাৰিম তো গতিকেলৈ অনাগত সময়ত আমাক বহুত ৰাইজৰ পৰা হয়তো পৰামৰ্শ আমাৰ প্ৰয়োজন হ'বও গতিকেলৈ আমি আশা কৰিছোঁ আপোনালোকে আজি আহি আমাৰ পৰা যিখিনি জানিব বিচাৰিছে মই থুলমূলকৈ আজি ইমানখিনিকে ক'লোঁ হয়তো অনাগত সময়ত বিশেষ আৰু কিবা হ'লে আমি নিশ্চয়কৈ আপোনালোকক জনাম বুলি ইয়াতে আৰু এটা বস্তু থাকি গৈছে ইয়াত যিবিলাক
মদ ভাং কানি নিচাযুক্ত দ্ৰব্য ইয়াত অহা ভকতসকলে আমি মানে খোৱা আমাৰ সম্পূৰ্ণ বন্ধ আছে আৰু ইয়াত যিসকল নিচাজাতীয় দ্ৰব্য খোৱা লোক আহে তেখেতসকলে যদি তেনেকুৱা ধৰণৰ নিচাজাতীয় দ্ৰব্য খাই আহে তেতিয়াহ'লে আমাৰ ইয়াত সোমোৱাটো আমাৰ প্ৰৱেশ নিষেধ আৰু প্ৰায়খিনি আমি দেখিছোঁ বহুত শ ল'ৰা ছোৱালী ড্ৰাগছ মদ পানী হেৰইন ইত্যাদি ইত্যাদি খোৱা ল'ৰা ছোৱালী আমি যথেষ্টখিনি মানে দেখিছোঁ তেখেতসকলে এইবিলাক খোৱাৰ পৰা এতিয়া আঁতৰি আছে আৰু সেইটো কাৰণে আমি বহুত সুখী আৰু আমি এইখিনি আমি নেদেখা দেওসকলক দেউতাসকলক আমি তেখেতসকলক আমি নৰ হিচাপে আমি ধন্যবাদ দিছোঁ আৰু অনাগত সময়ত যিবিলাক ভকত আছে বা ল'ৰা ছোৱালী আছে তেনেকুৱা ধৰণৰ নিচাজাতীয় দ্ৰব্য খায় তেখেতসকলকো আমি এই নিচাজাতীয় দ্ৰব্য খোৱাৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কথাবিলাক এনেধৰণৰ মানে গোটেই কথাখিনি ধুনীয়াকৈ অৱগত কৰাইছে দাদাই ক'ব সত্ৰখনৰ বিষয় লৈ হস্ত আমি 2005 চনৰ পৰা ইয়াত কৰ্ম কৰি আছোঁ এখন দেও সত্ৰ এই দেও সত্ৰখন দেওসকলৰ মতে পৰিচালনা হয় আৰু দেওসকলে নিৰ্বাচন কৰি দিয়া আমাৰ এজন দেও ভকত আছে তেওঁ হৈছে আমাৰ বৰ্তমান কৃষ্ণ ভকত নামে জনাজাত তেওঁ পৰিচালনা আমি সকলোৱে পৰিচালিত হৈ আছোঁ আৰু দিনক দিনে ভকত বৃদ্ধি হৈছে ৰাইজ সমাগম বৃদ্ধি হৈছে আৰু সত্ৰখনৰ উন্নতি দেখা গৈছে প্ৰায় 4 লাখমান ভক্ত ইয়াত অনাগত হোৱা দেখা গৈছে এয়া আপোনালোকে শুনিলে এয়া আপোনালোকে দেখিলে এই দিচাম দেও সত্ৰৰ দেওসকলৰ বাহিৰে দেওসকলৰ তলত যি নৰসকল আছে সেই নৰসকলৰ ভিতৰৰ মূল ভকতকেইজন ইমান ব্যস্ততাৰ মাজতো ইমানখিনি সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ এইবাৰ বলক বাহিৰা ৰাইজৰ সৈতে অকণমান কথা পাতোঁ তেওঁলোকৰ মনৰ কথা অকণমান শুনো আপোনালোকে দেখি আছে আহিলোঁ বাকীখিনি যিমানখিনি পাওঁ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ দেখুৱালোঁ দেখি আছে ইফালে আছে আমাৰ দেউতাসকল আছে বাইদেউসকল এনেকৈ ককাইসকল সকলোৱে আহে ইয়াত তাৰপিছতে এই সত্ৰৰ বিষয়ে লৈ মই বৰ বিশেষভাৱে বিতংভাৱে মই ক'ব নাজানিম সেইটো কাৰণে দেউতাহঁতে ক'ব তাকে এনেই ধৰক আজিৰ দিনটো বা এই সত্ৰখনৰ বিষয়ে লৈ কিবা অকণমান কিমান আগৰ পৰা এনে আপুনি আহি থাকে এইখন দিচাম দেও সত্ৰ 2003 চনতে ষ্টাব্লিছ হয় আমি উত্তৰভাৱে জড়িত হৈ আছোঁ তাৰপাছতে প্ৰথমৰ পৰাই জড়িত হৈ আছে দিচাম দেও সত্ৰৰ আমাৰ মেইন গুৰুজনে হৈছে আমাৰ দিচাম দেও সত্ৰৰ বাবুল দহতীয়া আমাৰ কৃষ্ণ ভকত নামকৰণ তাৰপাছতে আমাৰ ইয়াত মঙলবাৰ দিনটোত সকলো ভক্তবৃন্দই আহি শ্ৰদ্ধা ভক্তি কৰে উজনিয়াৰ পৰা নামনিলৈ আহি তাৰপৰা শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ যিমান নেদেখাজনৰ কৃপাতত তেওঁসকলে আহে সেৱা কৰিবলৈ আহে আৰু যিমানে আহিছে মানুহ আমি মঙলবাৰ দিনটোতে বেছি লগ পাইছোঁ গতিকে আমাৰ দিচাম দেও সত্ৰ এইখন কোনো জাতি ভেদ নাই সকলোৰে নিৰ্বিশেষে আমি এইখন সত্ৰ আজিৰ তাৰিখলৈকে জীৱিত হৈ আছে বুলিয়ে কৈছোঁ আৰু সকলোৱে আমি একতাই এনাজৰীয়ে বান্ধি দিচাম দেও সত্ৰ আদিম পুৰুষলৈকে জীয়াই থাকক আৰু দীৰ্ঘ দিন ধৰি সকলোকে ভালে কুশলে ৰাখি থওক ভগৱানৰ কৃপাত আৰু সেইখিনিকে কৈ মই দিচাম দেও সত্ৰৰ তৰফৰ পৰা আমি কমিটি হৈ মই এইখিনিকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ভাল লাগিলে ধন্যবাদ ইমান ব্যস্ততাৰ মাজতো মানে ইমানখিনি সময় দিয়াৰ কাৰণে বহুতেই ভাল লাগিছে তাৰপিছতে মোৰ মুখৰ পৰা শুনি মই কোৱা কথাখিনি বিশ্বাস নহ'লেও এখেতলোকৰ মুখৰ পৰা শুনিলে আপোনালোকে ধুনীয়াকৈ এতিয়া বিশ্বাস কৰিব পাৰিব দাদা আছে এনেই কিবা এটা কৈ দিয়ক সত্ৰৰ বিষয়ে লৈ আমি নৱপ্ৰজন্মৰ সঁচা আমি আগবাঢ়ি আহিছোঁ আমি ধৰ্ম গুণ গৰিমাৰ বিষয়ে হয়তো আমি ইমান জ্ঞাত নহয় যিকোনো কোৱাৰ এই সত্ৰখনৰ কোৱাৰ বিষয়ে মানে কোৱাৰ আমাৰ বিশেষ জ্ঞান নাই প্ৰথমতে নেদেখাজনক আমি প্ৰথমতে সেৱা কৰিবই লাগিব আমাৰ কৃষ্ণ ভকত দেও ভকত বাবুল দহতীয়া দাদা আছে বিভিন্নজনৰ বহুত জ্যেষ্ঠ লোকসকল আছে আমি এই সত্ৰখন দিচাম দেও সত্ৰ দহতীয়াস্থিত তিনিচুকীয়াৰ চহৰৰ পৰা কিছু ডুমডুমা চহৰৰ পৰা প্ৰায় 12-13 কিলোমিটাৰ নিলগৰ এখন সত্ৰ হয় আমি নৱপ্ৰজন্ম হিচাপে আমি যিমানখিনি অকণমান যিটো ধূলিকণ আমি জ্ঞান পাইছোঁ সত্ৰখনৰ যোগেদি এইটো পাইছোঁ যে সত্ৰখনত আহি বহু নৱপ্ৰজন্মই বিশেষকৈ সমাজত ব্যাধিৰূপে দেখা দিয়া মাদক দ্ৰব্য এৰিবৰ কাৰণে বহু সমৰ্থ হৈছে আপোনালোকে সকলোৱে জানে যে আজি সমাজখনত
সুন্দৰ সমাজখনত এন্ধাৰ কৰাৰ মূলতে হ'ল এটা অংশ হৈছে মাদক দ্ৰব্য। আপোনালোকে জানে ড্ৰাগছ পৰা আৰম্ভ কৰি মদ কানি বিভিন্ন ক্ষেত্ৰত নৱপ্ৰজন্মই যি ধৰণে আসক্ত হৈছে এই দিচাম দেও সত্ৰৰ দতাহঁতৰ আশীৰ্বাদত আই মাতৃসকলৰ আশীৰ্বাদত নেদেখাজনৰ আশীৰ্বাদত বহুতো নৱপ্ৰজন্ম উদ্ধাৰ হ'বলৈ সক্ষম হৈছে। আমি দতাহঁতৰ বিষয়ে আমি বহুত জ্ঞান যিহেতু নাই আমাৰ, আমি এইখিনি আমি নকওঁ। গতিকে আমি নৱপ্ৰজন্মত যিবিলাক আছে আমি তেওঁলোকক আপোনালোকৰ যোগেদি আমি এইটো ক'ব বিচাৰিছোঁ, আপুনি পঢ়া শুনা কৰক, ভাল মানুহ হওক, সুন্দৰ সমাজখন গঢ়ক, নিজেও ভাল হওক। দিচাম দেও সত্ৰত যদি কেতিয়াবা আহিব বিচাৰে আপোনালোকে আহি চাব পাৰে। এই সমাজখন যদি এই সত্ৰৰ কোনো জাতি ভেদভাৱ নাই, সকলো অসমীয়া আহিব পাৰে ইয়াত, সকলো অসমীয়া আহিছে। আমি অসমীয়া হিচাপে মাৰ দি থিয় হৈ আমি উঠিব লাগিব। আপোনালোক সকলোৱে জানে যে অসমত যিদৰে আমি অসমীয়াগিৰি যিদৰে থাকিব লাগে, গতিকে সেয়া আমি সকলোৱে থাকিব লাগিব। জাতি ভেদ ভাৱ আঁতৰাই এক মন মানে সকলোৱে এক হৰি সকলোৱে থাকি পেলাই এক নাম হৰি থাকি পেলাই আমি নৱপ্ৰজন্মখিনিও সমাজখন আগুৱাই নিব লাগিব আৰু তেহে আমাৰ অসমৰ লগতে আমাৰ ভাৰতবৰ্ষখন অতি সুন্দৰ হৈ উঠিব বুলি আমি আশা কৰোঁ। আজিৰ দিনটোৰ বিষয়ে ক'বলৈ হ'লে প্ৰথমতেই মই আমাৰ ইয়াত স্থিত থকা সকলোকেইজন দেৱ দেৱতালৈ আমাৰ সকলোৰ পৰা ভক্তবৃন্দৰ পৰা আমি সেৱা আগবঢ়াইছোঁ। তাৰ আগেয়ে আমি এটি প্ৰাৰ্থনাৰে আমি ক'ব বিচাৰোঁ যে যাৰ কৃপা পায়ে মোক পৰম বচল হৈয়ে পঙ্গুৱা চৰেয় পৰ্বত হেনয় পৰমানন্দ কৃষ্ণৰ চৰণে হৃদয়ত পদৰ বিন্দু। আমি সেই ইয়াত থকা ইয়াত উপবিষ্ট হৈ থকা সকলো দেৱ দেৱতাসকলক আমাৰ ফালৰ পৰা আমি সেৱা জনাই আজিৰ দিনটো হ'ল আমি মঙলবাৰৰ দিনটোত ইয়াত সকলো ভক্ত বৃন্দ উপস্থিত হৈ আমাৰ লগত থকা কৃষ্ণ ভকতৰ যোগেদি আমি দেৱ দেৱতাসকলক সেৱা কৰি তেওঁলোকক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ সকলো ভকত বৈষ্ণৱৰ সুস্বাস্থ্য প্ৰত্যেকৰে কুশল কামনা কৰি আমি দেওসকলৰ লগত আমি ইয়াত আমি তেওঁলোকৰ আচৰণকে আচৰণ কৰি আমি ইয়াত থাকিব লগা হৈছে। আমি মঙলবাৰৰ দিনটোত সকলো ভকত বৈষ্ণৱ আইসকল আহি তেওঁলোকৰ ওচৰত আমি প্ৰাৰ্থনা সেৱা জনাওঁ। এয়া কথাবিলাক শুনিছে, কথাবিলাক শুনি হয়তো এতিয়া আপোনালোকৰ বিশ্বাস হৈছে। আমাৰ দৰকাৰ আছে ক'ব এনে সত্ৰৰ বিষয় লৈ। আমাৰ সত্ৰৰ বিষয় লৈ মানে আমাৰ এই যিখন আমাৰ বৰ্তমান দিচাম দেও সত্ৰ বুলি নামাকৰণ কৰা হৈছে, দিচাম দেও সত্ৰখনত আমাৰ যি আমাৰ ইয়াত ৰীতি নীতি, এই ৰীতি নীতি আমাৰ বৰ্তমান আমি অসমীয়া জনগোষ্ঠীয় শংকৰদেৱৰ জৰিয়তে আমাৰ যিখিনি আমাৰ সমাজৰ সাজপাৰ, ইয়াত বগা ড্ৰেছ পিন্ধি বুকুত মেখেলা পিন্ধি পৰিৱেশন কৰিবলৈ আমি ইয়াত দিয়া হৈছে। যিহেতু আমাৰ ইয়াত ক'লা চোলা ৰঙা চোলা এইটো নচলে, গতিকে আমি ইয়াত বগা পৰিধান কৰা হৈছে। গতিকে আমি সকলো অসমীয়া জনগোষ্ঠী এক হৈ এক ৰঙৰ যাতে আমাৰ ধৰ্মটো কিয় কৰি যায় আগবঢ়াই নিবৰ কাৰণে আমি আজি দিচাম দেও সত্ৰত দেৱতাসকলে এইখিনি জাগৰণ কৰিছে। গতিকে আমি তেখেতলোকৰ দেৱতাসকলৰ আশাই আশাই আমি পালন কৰি থকা হৈছে। এটা কথা, আমাৰ মৰাণ জনগোষ্ঠীয় যিমান আমাৰ সত্ৰাধিকাৰ আছে, সত্ৰবিলাকত আমাৰ বগা পৰিধান কৰিব লাগিব। আৰু আমাৰ সত্ৰত আমাৰ যিমান মৰাণ জনগোষ্ঠীয় সত্ৰ আছে তেখেতলোকৰ সত্ৰত আজি কঁকালত মেখেলা পিন্ধি সোমাবলৈ নিদিয়ে। গতিকে আমাৰ একেই আমাৰ এইখন সত্ৰ, আমাৰ দেও সত্ৰটো আমি মানে কঁকালত পিন্ধি আমি সোমাবলৈ দিয়া নহয়। গতিকে আমি সকলোকে যিকোনো জনগোষ্ঠী আহিলোঁ ইয়াত কিন্তু বুকুত মেখেলা পিন্ধিহে প্ৰৱেশ কৰিব পাৰিব। নিজৰ মৰাণৰ জাতীয় সাজপাৰ মৰাণ জনগোষ্ঠীয় সাজপাৰ পিন্ধিহে আমাৰ নামঘৰত প্ৰৱেশ কৰিব পাৰিব। বাকী এনেধৰণে কথাবিলাক আপোনালোকে শুনিলে, যিমানখিনি পাৰোঁ দেখুৱালোঁ, দেখিলে।
সদৌ শেষত মই পুথিপাঠৰ কথা আকৌ ক'ম, এনে এটা স্থানত আছোঁ যেতিয়া পুথিপাঠৰ কথা বাৰে বাৰে ওলাবই, আৰু পুথিপাঠে সদায় কৈ আছে যে এই তিনি ভুৱনে কৃপালোখ বিনে উপকাৰী নাহিয়ান, তাহানৰ চৰণে কৃপালোখ বিনে সুখ আছে কোনো থান। সেই হেতুকে আমি এনেধৰণে সুখ বিচাৰি ল'বই লাগিব, নিজক সুখী কৰি ৰাখিবই লাগিব। যি নহওক আজিৰ ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ল, ইমানতে সামৰণি মাৰি থওঁ। পুনৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। বাই বাই।